বন্ধুসকল নমস্কাৰ। বন্ধুসকল মই আজি আপোনালোকক এটা ডাঙৰ মাছৰুম ফাৰ্ম দেখুৱাম। আৰু এইটো চাওক, এইখিনি চাওক, ইয়াতে 10,000 মান চিলিণ্ডাৰ আছে। ইয়াতে আৰু এইখিনি চাওক, এই চিলিণ্ডাৰখিনি সম্পূৰ্ণ বগা হৈ গৈছে। আৰু ইয়াৰ পৰা ইতিমধ্যে মাছৰুম ছিঙা হৈছে আৰু ইয়াতে ফুলিও আছে। এইটো চাওক, এইটো ছেকেণ্ড টাইম থাৰ্ড টাইম আহি গৈছে এইবিলাক। এইখিনি চাওক, বন্ধুসকল মাছৰুম এবিধ বহুতো লাভজনক খেতি। আৰু যিহেতু মাছৰুম এবিধ পুষ্টিকৰ খাদ্য, বৰ্তমান দিনে দিনে কাঠফুলাৰ আপোনাৰ চাহিদাটো বাঢ়ি গৈ আছে। আৰু সেয়েহে আপোনালোকেও যদি ইণ্টাৰেষ্টেড হয় এই খেতিটো কৰিব পাৰে। আৰু ইয়াৰ পৰা আপোনালোকে বছৰত 2 লাখ, 3 লাখ, 5 লাখ, 6 লাখ, 7 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰি। আৰু কাঠফুলাত আপোনাৰ 70% আপোনাৰ লাভ হয়। কাঠফুলাত ইনভেষ্টটো কম আৰু লাভটো অৰ্থাৎ উপাৰ্জনটো বেছি হয়। যদি আপোনাৰ ঘৰত যদি ধানৰ খেতি যদি আছে আৰু খেৰ যদি কিনিব নালাগে, তেনেহ'লে আপোনাৰ 70 to 80% আপোনাৰ কাঠফুলাৰ পৰা লাভ কৰিব পাৰি। গতিকে মই ছাজেশ্যন কৰিব বিচাৰোঁ আপোনালোকক, যদি আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এই কাঠফুলাৰ খেতিটোৰ প্ৰতি আপোনালোকে আগবাঢ়ি আহিব পাৰে। যিহেতু বৰ্তমান কাঠফুলাৰ মাৰ্কেটিঙৰ কাৰণে কোনো অসুবিধা নাই। গতিকে আপোনালোকেও আগবাঢ়ি আহিব লাগে এই খেতিটো কৰাৰ কাৰণে।